নমস্কাৰ ৰামধেনুদৰে চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পুৱাই খুবেই ভাগ্যৱান। আজি হাতী উঠিয়ে দেখা পালোঁ। দোকানত যাব ওলাইছিলোঁ, তেতিয়া হাতীটো দেখা পালোঁ। লগতে কিবা এটা নিদিলেও বেয়া লাগে, আপেল এটা খোৱালোঁ। নাখালে আপেলটো? কিন্তু ল'ৰা ছোৱালীকেইটা নাই কাৰণে বেয়াও লাগিলে। সিহঁতে কিমান ভাল পালে হাতীকেইটা দেখা হয়। আৰু এটা আহিলে হাতী, প্ৰথমটো গুচি গ'ল, নেক্সটটোকে একো দিয়া নহ'ল। মই ৰ'ব কৈছিলোঁ, ঘৰলৈ যোৱালৈ গুচিয়ে গ'ল, সেইকাৰণে একো দিয়া নহ'ল। কিন্তু ভণ্টিজনী ভিডিঅ'টো বনাই আছিলে, মই তাইক ৰ'ব কৈছিলোঁ, কিন্তু মাউতকেইটা শুনা নাপালে চাগে। মই আহি পোৱালৈ গুচি গৈছিলে। দাদা ৰখি দিয়কচোন। ইমানে ভাল লাগে নহয়। এই ওচৰৰ দোকানী বাইদেউজনীয়ে ব্ৰেড খোৱালে।